আৰু গাইছ আপোনালোকৰ মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম। আপোনালোকেতো গম পাইছিলেই যে মই ৰাম মন্দিৰ হৈ বৃন্দাবন আৰু তাৰপিছত কেদাৰনাথলৈকে যাত্ৰা আৰম্ভ কৰিছিলোঁ, কিন্তু দেহৰ অসুস্থতাৰ কাৰণে উভতি আহিব লগা হ'ল। যিহেতু কেদাৰনাথ যাব নোৱাৰিলোঁ, পিছত যাম বাৰু, অহা মাহত গৈ আছোঁ। সেইবুলি মই ওলাই আহিলোঁ চাইকেলখন লৈ। কোন জেগাত যাম নকওঁ, কিন্তু বহুত ভাল লগা জেগা তাত গৈ আছোঁ। তেনেহ'লে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ। আৰু এইটোৱে হৈছে আমচৈত অৱস্থিত হনুমান মন্দিৰ। বহুতে নাজানে যে আমচৈত এটা হনুমান মন্দিৰো আছে। এই নাওখন যে দেখিছে, এইখন আচলতে জেনেৰেল নাও নহয়। ইয়াত আচলতে পানী ব্যৱস্থা আছে। এইটো চাওক, ইয়াত আচলতে পানী ব্যৱস্থা কৰা আছে। আৰু অলপ বস্তুটো ইউনিককৈ বনাইছে, গতিকে এইটো দেখাত খুব ধুনীয়া হৈছে। আঁতৰৰ পৰা দেখাত কিন্তু এখন নাও নিচিনা লাগিব, ওচৰতে গ'লে গম পাব যে এইটো আচলতে এটা পানী টেংকি বুলি। আমি যেতিয়াৰ পৰা ৰাম মন্দিৰলৈ আহিছোঁ, তাৰপিছত আমি এই হনুমান মন্দিৰত আহি পেলাই সেৱাও কৰিছোঁ। এবাৰ কৰিছোঁ মই, যেতিয়াৰ পৰা ৰাম মন্দিৰৰ পৰা আহিছোঁ তেতিয়াৰ পৰা আমি হনুমান মন্দিৰত সেৱা কৰি আছোঁ। প্ৰায় আজি কেইদিনমান অহা হোৱা নাছিলে। প্ৰত্যেক মঙলবাৰে আমি আহোঁ, কিন্তু কেইদিনমান অহা হোৱা নাছিলে। তো গতিকে আজি আকৌ আহিছোঁ। এইটো হৈছে আমচৈত অৱস্থিত, আমচৈত নিৰ্মাণ কৰা হনুমান মন্দিৰ। ইয়াৰ পৰিৱেশটো আচলতে খুব ধুনীয়া। এইফালে চাওক পদুম ফুল বনোৱা হৈ আছে, ইফালে মন্দিৰ, আৰু ইফালে আছে নাওখন। আৰু মই আছোঁ নাওখনৰ ওচৰত, কিন্তু মন্দিৰটোৰ পৰা অলপমান যদি আঁতৰলৈ যায় তেনেহ'লে ইয়াৰ আউটছাইডটো দেখি পেলাই বহুত ধুনীয়া লাগিব। কাৰণ এই মন্দিৰটো যে আছে, এই মন্দিৰটো আছে আচলতে বাগানৰ মাজত। ইফালে চাওক, এইবোৰ হৈছে চব চাহ বাগান। এইবোৰ হৈছে চাহ বাগান। মন্দিৰৰ কাষে কাষে চাহ বাগান, আৰু সেই চাহ বাগানৰ মাজত আছে হনুমান মন্দিৰ। আৰু সেইটোৱে হৈছে, এইটো খুব সুন্দৰকৈ বনোৱা হৈ আছে। এইটো হৈছে আমচৈত অৱস্থিত হনুমান মন্দিৰ, চাহ বাগানৰ মাজত। তাৰ আউটছাইডটো সঁচাকৈ বহুত বেছি ভাল লাগে। এইটোৱে হৈছে হনুমান মন্দিৰ। ইয়াতে আগতেও আহি পেলাই মই সেৱা কৰিছোঁ, আজিও এবাৰ আহি সেৱা কৰি ল'লোঁ। আৰু ইয়াত সেৱা কৰাৰ পিছত যিহেতু আজি মঙলবাৰ, সেইকাৰণে আজি আমি হনুমান মন্দিৰ আহি পেলাই হনুমানৰ সেৱা ল'লোঁ।